हेलो दोस्तों की खबर আজি मोर 30 डे चैलेंजर डे 5 আজি मोर दिन तो आरम्भ करिलो आपनालोक जाने बाकी आगर 4 दिन देखिले मैं दिन तो केनेका आरम्भ करू प्रथम मागाली मंदिर सेवा करी और जो कामत लागि जाऊ किंतु আজি काम तो आरम्भ करार आगते देखो पूरा बरखुने तो लग नेरा होइसे आमाक बरखुনৰ বাবে तो ৰৈ থাকিলে নহব কৰ্ম তো কৰিবই লাগিব তাৰ বাবে ভাড়া এটা লৈ গলুগে আমাৰ আমগুৰিৰ পৰা মোৰা বজাৰলৈ যাওঁতে দেখো ৰেল গেট পৰি আছে তাৰ বাবে ৰেল গেটৰ ওচৰত ৰৈ ট্ৰেইনক পাছ দি গলুগে বৰবাম যাওঁতে দেখো এই বৰখুনৰ মাজতে কলেজিয়া 4-5 জন লৰাই ৰৈ পেলাই ৰাস্তাতে বৰখুনটো কেনেকে ৰখাব পাৰি তাৰ বাবে এটা আলোচনা চক্ৰ চলাই আছে সেই আলোচনা চক্ৰৰ কিছু দৃশ্য লৈ মই গলুগে বৰবামৰ ইমান সুন্দৰ এটা মনোমোহা পৰিৱেশৰ মাজেৰে গৈ বৰবাম বাগিচাৰ লাইন পালুগে লাইন পাই এয়া আপোনালোকে দেখিব পাইছে স্ক্ৰিনত এতিয়া এইখন হল বৰবামৰ বাগানৰ ভিতৰৰ লাইন আৰু এই লাইনৰ পৰা ভাড়া থৈ আহি আমগুৰি পাওঁ আমগুৰি পাই আহিও দেখো কেইজনমান যুৱকে মিলি পেলাই বৰষুণটোৰ বিষয় লৈ পেলাই আকৌ আমগুৰিটো এখন আলোচনা চক্ৰ চলাই আছে কিন্তু তাৰ মাজতে এজনে ক'লে বৰষুণটো দি থকাই ভাল সেই কথাতে এজনে খঙাই কাজিয়া সূত্ৰপাত হ'বলৈ লয় কিন্তু তাৰ মাজতে মই বুজাই মেলি থৈ আৰু ঘৰত আজি বিশেষ কাম থকাৰ কাৰণে আজি দিনটো বৰ ভাড়া মৰা নহল আৰু সেইভাৱে ব্লগটো আজি বৰ বিশেষো নহল কিন্তু ইমানকনে বনালো আৰু সন্ধিয়া অলপ আমগুৰি টাউনৰ কেইটামান ভিডিঅ' ললো লৈ পেলাই আজি ব্লগটো ইমানতে সামৰিলো আশা কৰো আপোনালোকৰ ব্লগখিনি চাই ভাল লাগি আছে যদি ভাল লাগি থাকে তেন্তে জানি লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফলো কৰিব যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো আপোনালোকৰ এই বহুমূলীয়া লাইক কমেন্ট সাবস্ক্ৰাইব বা ফলো মোক আগন্তুক দিনবিলাকত আৰু ভাল ভিডিঅ' বনাই যোৱা উৎসাহিত কৰি তুলিব তেন্তে আজিলৈ আহিছো ধন্যবাদ।